Hello guys, welcome to my YouTube channel. পুনৰ অন্যটা ভিডিঅলৈ স্বাগতম জনাইছো। ভিডিঅটো যেহেতু ৰাতিপুৱাই বনাইছো গতিকে খুব প্ৰভাত বিহুৰ বতৰ নহয় জানো গতিকে আমাৰ কলেজতো আজি বহাগী আদৰণি অনুষ্ঠান এটা পাতিছে। ভাবিছো আজি অনুষ্ঠানটোৰ কিছুমান দৃশ্য আপোনালোকৰ লগতো শেয়াৰ কৰো। হেহে ৰাতিপুৱাই ভিডিঅটো আৰম্ভ কৰি দিলো আৰু চাও কেটা বজাত প্ৰগ্ৰাম কি হয় কেটা বজাত যোৱা হয় আপোনালোকক দেখুৱাই থাকিম। ধুনীয়াকৈ ভিডিঅটো চাই গৈ থাকক। এতিয়া মই বিহু ড্ৰেছ পিন্ধি ধুনীয়াকৈ ওলাই ল'লোঁ আৰু লগতে মাহী ছোৱালীজনী মানে মুনু আৰু অনিতাও ওলাই আছে আৰু এইফালে কল্লুলহঁতো আহি আমাক পাই গ'লহি। অৱশ্যে প্ৰগ্ৰামটো 12টামান বজাত ষ্টাৰ্ট হ'ব, সেইটো কাৰণে আমি লেটকৈ পূৰা ওলাইছোঁ। আৰু এইফালে মই এনেই পিন্ধি লৈছোঁ মুগাৰ কাপোৰ এযোৰ আৰু চাই থাকক ভিডিঅ'টো। কলেজত গৈ কি দেখুৱাব পাৰোঁ, কেনেকুৱাকৈ প্ৰগ্ৰেম হয় আৰু চাই থাকক তেতিয়াহ'লে। আৰু এতিয়া ওলাই কৰি হৈ গ'ল, এতিয়া কলেজলৈ যাওঁ। ইফালে অনিতা আৰু এইকেইটা আৰু সি কলেজ সোমাই গ'লোহি। এইফালে নাচনি আছে। মেঘালী ওলোৱাই নাই আৰু এইফালে আমি দুজনী ৰ'দ দি আছে আৰু একদম এতিয়া বহি আছোঁ আমি নাঙৰ তলত আৰু এইফালে মানে ল'ৰা ছোৱালীবোৰ আহিছে আৰু প্ৰায় বিহু ড্ৰেছ পিন্ধি আহিছে। এইফালেও আছে আৰু এইফালে আছে বিহু ড্ৰেছ পিন্ধি আৰু ইফালে অনিতা আৰু আমি এতিয়া ভিতৰলৈ অকণমান যাওঁ। ৰুমৰ ভিতৰত বিহু প্ৰেক্টিচ চলি আছে। বনাই আছে আৰু এইফালেও ৰিলছ। গতিকে মই 6th ছেমিষ্টাৰৰ ছাত্ৰী নামটো পাহৰি গ'লোঁ। শূন্য ভাষা
আমাৰ সব প্ৰগ্ৰেম কমপ্লিট মানে শেষ হৈ গ'ল আৰু এতিয়া আমি ঘৰলৈ যাওঁগে এইফালে মুনু সব গৈ আজৰি হ'ল আমি ফটো চটো মাৰিলোঁ আৰু এতিয়া লাষ্ট গৈ আছে এতিয়া ঘৰলৈ আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে এণ্ড থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আৰু ভিডিঅ'টো যিমানখিনি পাৰিলোঁ দেখুৱালোঁ আৰু মানে গানবোৰ যিহেতু ডান্স বা কিবাকিবিবোৰ সম্পূৰ্ণকৈ দি দিব পৰা নাযায় কাৰণ কপিৰাইট লগাৰ চান্স থাকে হোপ ইউ উইল লাইক দিছ ভিডিঅ' পুনৰ এটা ভিডিঅ'ত লগ পাম লগতে বিহুৰ শুভেচ্ছা আকৌ জনাইছোঁ কাৰণ বিহু আহি একদম দুৱাৰমুখত আছেই নহয় জানো গতিকে থেংক ইউ ছ' মাছ আৰু পুনৰ অন্য এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে বাই বাই